স্যার আপোনালোকে গৰু হাৰণ দিয়াৰ কাৰণটা কওক আমাক। আমি হাৰাৰ মূল কাৰণটা হ'ল আমাৰ টিমৰ চলিগিলাই সদায় সদায় বিহু ফাংচন ৰাতিক লগিন চাবা যায় আৰু বিহু ফাংচন চাবা যায় তাহোন যেনেকে মাল খাই অত্যাচাৰ কৰে নকবি আৰু বুমৰাই সিদিনাখন মাল খাই যেনকে বমি কৰছে কবা লাগব দে তাৰপিছত সিয়াক আমি নিমু টেঙা চেপি চেপি নিচা ফাটেহে ৰাতিপুৱা খেলবা আনছো সি আৰু পাণ্ডিয়াইতো মদ খাই খালি এক্স গাৰ্লফ্ৰেণ্ডৰ কথা কয় তাক বোলে এনকে ঢকা দিছে হেনকে ঢকা দিছে আৰু পলাৰ্ডে যে মদৰ লগত চাটনি খায় না সেইকাৰণে সি দিনক দিনে হাতী হবা লাগছে আৰু তাহোন খেলাৰ একেদিন সদায় সদায় আৰু বিহু ফাংচন চাবা যাবা লাগে কি হয় ইখান গাঁৱত বিহু ফাংচন হলি ইখান গাঁৱত চাবা যাব আজি বোলে নলবাৰীত হল তাতে গেল কালি বোলে কামৰূপত হল তাতে যাব জুবিন দা আইলিও যাব পাপন দা আইলিও যাব আনকি ৰাজকুমাৰ দা আইলিও যাব আমাৰ জিতবা কাৰণে আমি বিহু ফাংচন চাবা যাবা নালাগব আৰু মদ কমকে খাবা লাগব ৰাতি অলপমান খালি একো নাই কিন্তু অলপ কমকে খাবা লাগব আৰু আমাৰ হাৰাৰ মূল কাৰণ হল মুস্তাফিজুৰ ৰহমান তাৰ এনে লেভেল সি ধুবৰীৰ তাৰ কাটাৰ তলেদি দাউৰি দাউৰি আহিছে আৰু সিয়ে লেভেল দেই বিহুত বোলে ভাটিয়া গান নাগায় আল্লা গো মাল্লাম গো শিলা গান নাগায় আৰু চা বিহুত শিলা গান কিয় গাব কচোন ক তয়ে মোক কচোন ক শিলা গান কিয় গাব বিহুত বিহু গানে চলব আৰু হিন্দী গান চান চলব কিন্তু তথাপিও ভাটিয়া গানটো নচলব সেইকাৰণে সি বোলে ভালকে মন দি জেদ লাগে নেখেলে ভালকে বল নকৰে বুমৰাই বৰকে মাল খা কৰছে দে সি মাল খাই টুং টাং হৈ থাকে ৰাতিটা আৰু বমি চমি কৰে আৰু দিনত সি খেলবাই নৰে সি বিয়াৰ খালিও বমি কৰা মানুহ সেইকাৰণে আমি ভাবছো তাক কালিৰ পৰা বান্ধি ৰাখবা লাগব বিহু ফাংচন চাবা দিবা যাবা নালাগব নহ'লে হাৰ্দিক পাণ্ডে আৰু কুণাল পাণ্ডে লৈ যায় তাক এনেকে বহে বহে মদ খুৱাই আৰু কবা লাগব দে আহি এনে ইয়াৰ অত্যাচাৰ আৰু ৰাতিপুৱা সেই সোপা খেলব সেইকাৰণে সিয়াক বান্ধি থম বুলি ভাবছো আৰু মোৰো মানে ৰীতিকাই মোকো বৰকে লৈ যায় আজি ইয়াতে বিহু হল তাতে যাবা লাগব তাইৰ লগত তাতে বিহু হল তাতে যাবা লাগব তাইৰ লগত সেইটাই প্ৰব্লেম হৈছে ময়ো মানে তাইৰ কাৰণে বিহু চাবা যাবা লগা হৈছে ৰাতি সেইকাৰণে ময়ো এইকেইদিন খুন্তিৰ নিচাতে ভালকে খেলবা পৰা নাই এই তাইক মই বুজাং মই যে খেলবা লাগে ৰাতিপুৱা তাই নুবুজে আজিৰ পাৰে